হেল্ল' ফ্ৰেণ্ডছ, আজি মই কিউবৰ টিউটৰিয়েলৰ থাৰ্ড পাৰ্টটো আনিছোঁ। এইটো মোৰ হিচাপততো লাষ্ট পাৰ্ট হ'ব লাগে, আৰু লাষ্টত যদি তোমালোকে কিবা বুজি নোপোৱা মই সেইটো কাৰণেও ভিডিঅ' বনাই দিম লাগিলে। এতিয়া কিউবটা মিলাবলৈ আমি বেচিক্সখিনি জানিব লাগিব। মই আগৰ দুটা ভিডিঅ'ত বেচিক্সখিনি ক'লোঁ। লেয়াৰবোৰৰ ওপৰত ডিটেইলছ দিলোঁ, পিচবোৰৰ ওপৰত ডিটেইলছ দিলোঁ। পিচ 3টা থাকে, কৰ্নাৰ, এজ আৰু চেণ্টাৰ। লেয়াৰ 6টা থাকে, ফ্ৰণ্ট, বেক, ডাউন, আপ, লেফ্ট, ৰাইট 6টা। সেইকেইটাৰ ওপৰত দিলোঁ। এতিয়া আমি আৰু কেইটামান লেয়াৰ বিষয়ে জানিব লাগিব, মানে ফাৰ্ষ্ট লেয়াৰ, ছেকেণ্ড লেয়াৰ, থাৰ্ড লেয়াৰ। আমি সেই নিয়মটোৰ মতেই আমি এতিয়া কিউবটো মিলাম, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। সেই ফাৰ্ষ্ট লেয়াৰটো মিলাম, ছেকেণ্ড লেয়াৰটো মিলাম, থাৰ্ড লেয়াৰটো মিলাম। ফাৰ্ষ্ট লেয়াৰটোৰ কাৰণে কিছুমান ষ্টেপছ আছে, যিটোত এটাও ফৰ্মুলা নালাগে, জাষ্ট ব্ৰেইনটো অলপ ইউজ কৰিব পাৰিলে হ'ল, মানে সেইটোৱে। তাৰপিছত ছেকেণ্ড লেয়াৰটোত কেইটামান ষ্টেপছ আছে, যিটোত এটা দুটা ফৰ্মুলা লাগিব পাৰে সৰু সৰু। তাৰপিছত থাৰ্ড লেয়াৰটোত মিলাবলৈ 3টা ষ্টেপছ আছে আৰু তাত কেইটামান ফৰ্মুলা আছে, যিকেইটা বহুত ইজি হয়। তোমালোকে যদি এদিন প্ৰেক্টিছ কৰা চাই তেন্তে মনত থাকি যাব। এতিয়া মই শিকাম ফাৰ্ষ্ট লেয়াৰটো কেনেকৈ মিলে। মই কৈছিলোঁ সেইদিনাখন চেণ্টাৰবোৰত এটা কালাৰ থাকে, মানে যোনটো চেণ্টাৰ থাকিব তাতে মানে সেই কালাৰটোৰ ফেচটা বনিব। মানে ইয়াত হোৱাইট চেণ্টাৰ আছে, দেখিছা? মানে ইয়াত চবতে হোৱাইট আহিব লাগিব, বুজিছা? এতিয়া হোৱাইট আনিবলৈ ফাৰ্ষ্ট ষ্টেপটো আমি কৰিব লাগিব কি, ইয়াত এটা ক্ৰছ বনাম। ক্ৰছ মানে হৈছে এইটো, আমি যে প্লাছ দেখিছিলোঁ, জাষ্ট প্লাছটোৰ নিচিনাই এনেকৈ। কেনেকৈ বনাব লাগে এতিয়া মই নেক্সট অলপ পিছত দেখুৱাই আছোঁ, কিন্তু ফাৰ্ষ্টে কেনেকুৱা বস্তুটো বনাবলৈ কৈ আছোঁ চাবা। চোৱা, এনেকুৱা ক্ৰছ এটা বনাব লাগিব, কিন্তু কেনেকৈ বনাম সেইটো মই শিকাই আছোঁ। চোৱা, এইটো চোৱা, হোৱাইটত ইয়াত এটা থাকিব লাগিব, ইয়াতো হোৱাইট, ইয়াত এটা হোৱাইট, ইয়াত এটা হোৱাইট আৰু ইয়াত এটা হোৱাইট। এই চব হোৱাইট হ'ব লাগিব। আৰু এইবোৰ আমি কি বুলি কওঁ, এজ পিচ, মানে য'ত দুটা কালাৰ থাকে, হয় নাই? ইয়াত হোৱাইট মুঠতে 4টা আনিব লাগে, যিবোৰ এজ হ'ব। এনেকুৱা কৰ্ণাৰ হ'ব নাই। ইয়াতো হোৱাইট আছে, কিন্তু এইটো নালাগে আমাৰ ফাৰ্ষ্টে, কাৰণ এইটো কৰ্ণাৰ হয়। চোৱা, ইয়াত কেইটা কালাৰ আছে, হোৱাইট, অৰেঞ্জ আৰু ব্লু। 3টা কালাৰ আছে, কিন্তু হোৱাইট আছে, কিন্তু তথাপি এইটো আমাক নালাগে এতিয়া, কাৰণ আমি বিচাৰি আছোঁ কি এজ, য'ত দুটা কালাৰ থাকিব। এনেকৈ অৰেঞ্জ, হোৱাইট এনেকুৱাবোৰক লাগে, যিবোৰত মানে হোৱাইট থাকিব ইয়াতে, কিন্তু এইডোখৰত থাকিব লাগিব, হোৱাইটৰ এই চেণ্টাৰটোৰ চাইডত 4টা লাগি থাকিব। এতিয়া সেইটো কেনেকৈ আনিম, সেইটো আনিবলৈ তুমি এইবাৰ হোৱাইটটো তলত ল'বা, তলফালে ল'লা। এতিয়া ইয়াৰ অপজিট চাইডে আছে য়েল্ল'। এই য়েল্ল' চাইডটোত হোৱাইটৰ এই এজবোৰ আনি ল'বা। কেনেকৈ বিচাৰিবা, ক'তছে? এইটো এটা হোৱাইটৰ এজ, দেখিছা হয় নাই? এই এজটো আমি ওপৰলৈ আনিম, মানে এইফালে চাই থকাকৈ। কেনেকৈ আনিম সেইটো মই শিকাই আছোঁ। চাবা, যেতিয়া হোৱাইটৰ এজ এটা এইটো মুখৰ আগলৈ চাই থাকিব, মানে ফ্ৰণ্টত ফেচ কৰি থাকিব, তেতিয়া আমি কি কৰিম, এই ফ্ৰণ্ট লেয়াৰটো এবাৰ ঘূৰাম, অকল এবাৰ। তাৰপিছত এইডোখৰলৈ আহিলে এতিয়া ওপৰলৈ উঠাবলৈ ইজি হ'ব। চোৱা, আহি গ'ল, য়েল্লোৰ ছাইডত হোৱাইট হ'ল। কিন্তু আমি যদি এনেকৈ থকাহেঁতেন, এনেকৈ আছিলে, এনেকৈ উঠালে কিন্তু নাহে, কাৰণ চেণ্টাৰ পিচটো হিলি যাব। আমাক য়েল্লোৰ ছাইডত আনিব লাগে। এনেকৈ যদি ওপৰলৈ লৈ আনো হোৱাইটটো, গ্ৰীণৰ ছাইডতহে আহিলে, গ্ৰীণৰ ছাইডত আমাক নালাগে। য়েল্লোৰ ছাইডত আনিবলৈ এই মুখৰ আগৰটো এইফালে ঘূৰাবা এবাৰ, নহ'লে এইটো ছাইডে ঘূৰাবা। এনেকৈ মুঠতে এবাৰ ঘূৰাবা, অকল এবাৰ ঘূৰাই ওপৰলৈ উঠাই দিবা, য়েল্লোৰ ছাইডত আহি যাব। আকৌ এতিয়া আৰু বেলেগ বিচাৰোঁ, এইটো এটা আছে, দেখিছা? এইটো কিন্তু মুখৰ আগলৈ এনেকৈ, এইবাৰ কিন্তু এইটো এনেকৈ নাই, দেখিছা? এইটো এনেকৈ আছে, আগৰ পৰাই বেকা হৈ আছে। জাষ্ট তুমি ইয়াক ওপৰলৈ উঠাই দিলেই হোৱাইটৰ ছাইডত এইটো আহি যাব, দেখিছা? তাৰ পাছত এইটো এটা, দেখিছা?
এইটো আকৌ বেকা হৈ আছে এইটো আকৌ এবাৰ আধা ভাগ ঘূৰাই দিম ঘূৰাই দিলোঁ এইটো চাইডে আহি গ'ল ওপৰলৈ উঠাই দিম আকৌ এইটো বেকা হৈ আছে আগৰ পৰা এইটো আমি এতিয়া ওপৰলৈ উঠাই দিম কিন্তু এইটো যেতিয়া আমি ওপৰলৈ উঠাইছোঁ আমি দেখিছোঁ যে ইয়াত আগৰ পৰা এটা আছে সেইটো পিছফালে গৈছেগৈ মানে আঁতৰি গৈছে কিন্তু আমাক চাৰিটাহে আনিব লাগে চাৰিটাটো নাহিলে আকৌ এইটো গ'লগৈ সেইকাৰণে আমি এইটো এনেকৈ ডাইৰেক্ট উঠাই নিদিওঁ এইটো কি কৰিম ইয়াত খালী ফেচ এটা আছে দেখিছা ইয়াত একোৱেই নাই হোৱাইট ইয়াত হোৱাইট আছে জানো এই এজ আছে জানো এজত হোৱাইট আছে জানো নাই নহয় ইয়াত সেই এই চাইডটো আমি এইটো চোৱা এইটো ইয়ালৈ উঠোঁতে এইফালে গৈছে হয় নাই এই চাইডটো আমি এইফালে লৈ আনিম ওপৰটো এনেকৈ ঘূৰাম এইটো খালী হৈ গ'ল এনেকৈ ওপৰলৈ উঠাই দিম এতিয়া হোৱাইট এজকেইটা আহি গ'ল চোৱা 1 2 3 4 এইটো নাচাওঁ এইটো কৰ্ণাৰ হয় মনত ৰাখিবা এজ লাগে জাষ্ট দুটা কালাৰ য'ত থাকিব তেনেকুৱা হোৱাইটবোৰ আমাক চাইডত আনিব লাগে য়েল্লোৰ চাইডত হ'ল এতিয়া আমি আনিলোঁ এতিয়া কি কৰিব লাগে তোমাৰ এতিয়া এইবোৰ তললৈ নিব লাগে এই হোৱাইটৰ চাইডতহে আনিব লাগে সেয়ে তললৈ আনিবলৈ তুমি কি কৰিবা ওপৰলৈ দেখিছা এইবোৰ ইয়াৰ চাইডৰ কালাৰটো চাবা এইটো কি হয় এইটো ৰেড হয় এইটো কি হয় ব্লু হয় নাই মিলা এই দুটা সেইকাৰণে এইটো ইউজ নকৰিবা চোৱা ইয়াৰ ৰেড কালাৰটো মিলাবা ৰেড কালাৰটো এইফালে নিলোঁ এইটো কি হয় চেণ্টাৰটো ৰেড হয় নাই এইকেইটা নালাগে চাব ইয়াৰ চাইডৰকেইটা এনেই আছে মুঠতে চেণ্টাৰ ৰেডটো আৰু এজ ৰেডটো যেতিয়া মিলি যাব তেতিয়া তললৈ লৈ আনিবা তাৰপিছত আমি আকৌ চাম এইটো ইয়ালৈ আহি গ'ল দেখিছা আৰু এইটোও মিলি আছে তাৰপাছত এইটো কি বুলি কয় গ্ৰীণ কালাৰৰ চেণ্টাৰৰ লগত এই এজটো মিলাম এইটো গ্ৰীণ এইটো ব্লু নাই মিলা এইটো অৰেঞ্জ এইটো গ্ৰীণ নাই মিলা এইটো আকৌ এইফালে নিলোঁ এইটো গ্ৰীণ চেণ্টাৰ আৰু এজটো মিলি গ'ল এতিয়া এপাক ঘূৰাই দিম তললৈ আহি গ'ল তেনেকৈ এইটো অৰেঞ্জ মানে এতিয়া চাই ল'বা হোৱাইটৰ চাইডত কোনটো আছে এইটো অৰেঞ্জ আছে অৰেঞ্জৰ লগত মিলাবা নাই মিলা অঁ মিলি গ'ল এই দুটা চেণ্টাৰ আৰু এজ মিলি গ'ল এপাক ঘূৰাই দিবা তললৈ আহি গ'ল এতিয়া লাষ্ট এটা বাকী আছে এইটো ইয়াৰ চাইডত কি আছে কালাৰ চাম এইটো কি হয় ব্লুৰ লগত মিলাম নাই মিলা চেণ্টাৰৰ লগত এই দুটা মিলি গ'ল এতিয়া তললৈ ঘূৰাই দিম এতিয়া চাবা ইয়াত ক্ৰছটো বনি গ'ল 1 2 3 4 চাৰিটা আহি গ'ল এজ আৰু ইয়াত চোৱা এইকেইটাও মিলি আছে এটা দুটা এনেকৈ আমি ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট কৰিলোঁ ফাৰ্ষ্ট লেয়াৰ মিলাবলৈ যাওঁতে এতিয়া আমি এজকেইটা আনিলোঁ চেণ্টাৰ আনিলোঁ আৰু এতিয়া কৰ্ণাৰ আনিব লাগে চাৰিটা কৰ্ণাৰ আনিব লাগে সেইটো কেনেকৈ আনিম মই দেখাইছোঁ চাবা এতিয়া হোৱাইটটো তলত ল'বা আৰু কৰ্ণাৰবোৰ বিচাৰিবা কৰ্ণাৰবোৰ কেনেকুৱা কম মনত আছে নাই য'ত 3টা কালাৰ থাকিব যেনেকৈ এইটো ইয়াত হোৱাইট থকাটো বিচাৰিবা এইটো হোৱাইট আছে এইটো অৰেঞ্জ আছে এইটো ব্লু আছে এইটো মুঠতে এটা কৰ্ণাৰ হয় এতিয়া এইটো আমি তললৈ কেনেকৈ নিম সেইটো দেখাইছোঁ চাবা এইটো হোৱাইট যদি হোৱাইটটো তোমাৰ ফ্ৰণ্টত ফেচ কৰি থাকে ছাইডলৈ লৈ ল'বা ছাইডলৈ লৈ পেলাই চাবা এইটো কালাৰ কি হয় এইটো কি বুলি কয় এইটো ব্লু আমি এইটো ব্লু চেণ্টাৰটোৰ লগত মিলাম এয়া চোৱা এইটো ব্লু মিলি গ'ল এনেকৈ ক্ৰছকৈ মিলি গৈছে হৈ গ'ল এতিয়া আমি এইটো তললৈ ভৰাব লাগে কেনে ভৰাম থ'বা এতিয়া এইটো ফ্ৰণ্টত ল'বা ফৰ্মুলা আছে ইউ প্ৰাইম আৰ প্ৰাইম এনেকৈ কৰিবা এইটো তলত আহি গ'ল দেখিছা আৰু এই দুটাও মিলি আছে আৰু এই দুটাও মিলি আছে হ'ল তাৰপিছত ছেকেণ্ড কৰ্ণাৰটো আমি বিচাৰোঁ ওপৰলৈ এনেকৈ ঘূৰাই গৈ থাকিম এইটো এটা ছেকেণ্ড কৰ্ণাৰ পাই গ'ল হোৱাইট কৰ্ণাৰ এতিয়া হোৱাইট কৰ্ণাৰটো মুখৰ আগত ফেচ কৰি আছে নাই এতিয়া ইয়াৰ ছাইডত কি কালাৰ আছে চাম এইটো কি হয় আকৌ ব্লু এতিয়া ব্লু লগত মিলাম এইটো আকৌ ক্ৰছকৈ মিলি গ'ল ব্লু লগত এতিয়া এইটো হোৱাইটটো মুখৰ আগত ল'বা এতিয়া আকৌ একেটাই ফৰ্মুলা জাষ্ট এবাৰ লেফ্টৰ কাৰণে ইউ প্ৰাইম
L prime U L এনেকৈ মাৰি দিলে এইটো আকৌ মিলি গ'ল এই দুটা মিলি আছে এই দুটা মিলি আছে আৰু এই তলফালেও হোৱাইটটো আহি গ'ল এতিয়া আৰু বিচাৰিম ক'ত আছে হোৱাইট এইটো এটা হোৱাইট আকৌ চোৱা এইটো হোৱাইট হয় এই সাইডত কি আছে অৰেঞ্জ এইটো আকৌ আমি ক্ৰছ টাইপত মানে এসেম্বল হৈ আছে সেইকাৰণে আমি জাস্ট ফৰ্মুলাটো মাৰিলে হ'ল এইটো হোৱাইটটো মুখাগৰ ফেস কৰাকে ল'ম তাৰ পাছত U R U prime R prime হ'ল তাৰ পাছত লাষ্ট এটা বাকি আছে জাস্ট এইটো মিললে আৰু এটা লাগে ইয়াত এতিয়া বিচাৰিম ক'ত আছে এইটো আকৌ পাই গ'ল চোৱা এইটো হোৱাইট আছে ফ্ৰণ্টত এইটো ৰেড এটা লৈ মিলাম এইটো অৰেঞ্জ আৰু ৰেড নাই মিলা ব্লু আৰু ৰেড নাই মিলা ৰেড আৰু ৰেড মিলি গ'ল এতিয়া হোৱাইটটো মুখাগত লৈ পেলাই U prime L prime U L এইটো এতিয়া হোৱাইটটো ইয়াতো আহি গ'ল এই দুটা মিলি আছে এইকেইটা মিলি আছে চোৱা ফাৰ্ষ্ট লেয়াৰটো মিলি গ'ল এইটো গোটেইখিনি মিলি আছে চোৱা এইটো ফাৰ্ষ্ট লেয়াৰ আমাৰ কমপ্লিট হৈ গ'ল ঠিকা জাস্ট এটা ইয়াত স্পেচিয়েল কেছটা আছে যেটোত আমাৰ অলপ বেলেগকৈ মিলাব লাগিব যেটো মই কেনেকুৱা হ'ব কেছটো দেখাইছো মানে হোৱাইটটো তোমাৰ ওপৰলৈ ফেস কৰি থাকিব অথনিবা দেখোন হোৱাইটটো মুখৰ ফেস কৰি আছে কিন্তু কিছুমানত ওপৰলৈ ফেস কৰি থাকিব সেইটো কেনেকৈ হ'ব মই দেখাইছো এইটো হোৱাইট কিন্তু এবাৰ চাই ফ্ৰণ্টত ফেস কৰি থকা নাই এইফালে ওলাই থকা নাই হোৱাইটটো এবাৰ ওপৰলৈ আছে সেইটো ক্ষেত্ৰত কি কৰিবা ইয়াৰ সাইডৰ কালাৰ কিটা চাবা কি আছে এইটো অৰেঞ্জ আৰু এইটো গ্ৰীন এই কৰ্নাৰটো অৰেঞ্জ আৰু গ্ৰীন সেন্টাৰৰ মাজত লৈ যাবা এইটো অৰেঞ্জ এইফালে লৈ গলা এইটো কি হয় ৰেড এইটো ব্লু নাই মিলা এইটো কি হয় অৰেঞ্জ এইটো মিলিছে কিন্তু এইটো ব্লু নাই মিলা এতিয়া চোৱা এইটো অৰেঞ্জ এইটো গ্ৰীন এইটো অৰেঞ্জ মুঠতে এইটো এই কৰ্নাৰটো এবাৰ আহি গ'ল গ্ৰীন আৰু অৰেঞ্জ সেন্টাৰৰ মাজত ওপৰলৈ ফেস কৰি আছে হৈ যাব R U আকৌ দেখাইছো R U R prime U prime R U R prime U prime R U R prime U prime চোৱা আহি গ'ল একেটা ফৰ্মুলাকে তিনিবাৰ মাৰিলে এইটো ইয়াত আহি যাব এতিয়া এই কালাৰটো আকৌ মিলাই দিম মুখাগত হোৱাইটটো ল'ম মুখাগত লৈ পেলাই U prime L prime U L এনেকৈ স্পেচিয়েল কেছ যেটাও আমি ফাৰ্ষ্ট লেয়াৰটো মুঠতে মিলাই দিম এনেকৈ ফাৰ্ষ্ট লেয়াৰটো হ'ল এতিয়া তোমালোকক মই দেখুৱাম ছেকেণ্ড লেয়াৰ ফাৰ্ষ্ট লেয়াৰটো এইটো মিলালোঁ এতিয়া ছেকেণ্ড লেয়াৰটো কেনেকৈ মিলাম মই ভাবিছোঁ আকৌ এবাৰ দেখুৱাই দিওঁ নেকি বাৰু ফাৰ্ষ্ট লেয়াৰটো কেনেকৈ মিলা ফাৰ্ষ্ট আমি কি কৰিম আকৌ দেখুৱাই দিম মই এবাৰ কৰি পেলাই দেখুৱাইছোঁ ষ্টেপ বাই ষ্টেপ ইয়াত হোৱাইট চেণ্টাৰটো আছে হোৱাইট চেণ্টাৰৰ অপজিটটো আমি ওপৰত লৈ ল'ম এনেকৈ এপাক ঘূৰালে ওপৰত আহিব এইটো য়েল্লোৰ ছাইডত আমি হোৱাইটৰ এজকেইটা আনিম এটা হোৱাইটৰ এজ আগৰ পৰা আছে আৰু এইকেইটা বিচাৰিম এইটো এটা তলত আছে এপাক ঘূৰাম ওপৰলৈ উঠাই দিম তাৰপাছত আকৌ এইটোও তলত আছে এইটো এপাক ঘূৰাম আকৌ ওপৰত উঠাই দিম তাৰপিছত আকৌ এইটো আকৌ হোৱাইট আছে এইটো ওপৰত উঠাই দিম আকৌ এইটো আছে এইটো এপাক ঘূৰাম এইটো ওপৰত উঠাই দিম কিন্তু এইটো ওপৰত উঠাওঁতে এইটো আঁতৰি গৈছে সেইকাৰণে আমি এই খালী লেয়াৰটো ওপৰলৈ আনিম এতিয়া উঠাই দিম চাৰিটা আহি গ'ল 1 2 3 4 এতিয়া ইয়াৰ ছাইডৰ কালাৰটো চাম এইটো অৰেঞ্জৰ লগত মিলাম তাৰপিছত এপাক ঘূৰাম তাৰপিছত এইটো ইয়াৰ কালাৰটো চাম এইটো ৰেড হয় ৰেডৰ লগত মিলাম এনেকৈ চেণ্টাৰটোৰ লগত তাৰপিছত এইটো গ্ৰীণ মিলি আছে সেইকাৰণে আমি এপাক ঘূৰাই দিম ডাইৰেক্ট হৈ যাব তাৰপিছত এইটো কি হয় ব্লুৰ লগত মিলাম মিলিলে এই চেণ্টাৰ আৰু এজটো এপাক ঘূৰাই দিম চ' আমাৰ ক্ৰছটো বনি গ'ল 1 2 এইটো ছাইডত নাচাওঁ আৰু এটা বস্তু দেখাই দিছোঁ মানে অপশ্যন দেখিব ঠিক হ'ল যেতিয়া কেতিয়াবা কৰ্নাৰটো ইয়াৰ তলত সোমাই থাকিব আৰু তোমাৰ এইবোৰ মিলি নাথাকিব তেতিয়া কি কৰিবা তেতিয়া এইটো উলিয়াই ল'বা বাহিৰলৈ কেনেকৈ উলিয়াবা এনেকৈ ফেচটো আপ কৰি পেলাই এই আপ
এইফালে পঠাই দিবা হ'ব আকৌ এইটো আগৰ জেগাত ভৰাই দিবা জাষ্ট যেতিয়া উলিয়াবা আকৌ ভৰাবলৈ নাপাৰিবা এই এজটো তললৈ জাষ্ট সেইটো ওলাই দিলে হৈ গ'ল 2 লাইন এতিয়া ফ্ৰণ্টত ফেচ কৰি আছে এইটো হোৱাইট এতিয়া কালাৰটো চেণ্টাৰ আৰু কৰ্নাৰটো মিলাবা চেণ্টাৰ আৰু কৰ্নাৰ মিলি গ'ল এইটো হোৱাইটটো মুখা কৰি ল'বা এইফালে এনেকৈ মিলি যাব এতিয়া চোৱা ধুনীয়াকৈ মিলি আছে তেনেকৈ এতিয়া এইটো চোৱা এইটো হোৱাইটটো ওপৰলৈ ফেচ কৰি আছে ইয়াত এইটো চোৱা হোৱাইটটো ওপৰলৈ ফেচ কৰি আছে এইটো ৰেড আছে আৰু গ্ৰীণ আছে ৰেড আৰু গ্ৰীণৰ মাজত আনিবা ৰেড ব্লু অৰেঞ্জ গ্ৰীণ ৰেড গ্ৰীণ মিলিছে এতিয়া হৈ গ'ল এতিয়া একেটা ফৰ্মুলা 3 বাৰ মাৰিম 1 2 3 4 1 2 3 4 1 2 3 4 আহি গ'ল পইচা বুজিছা হৈ গ'ল পইচা তাৰপিছত আকৌ কেতিয়াবা এইটো এনেকৈ সোমাই থাকিব এইটো একেই আৰু জাষ্ট উলিয়াই দিবা এনেকৈ ওপৰলৈ উঠাই পেলাই এনেকৈ উলিয়াই দিবা তাৰপিছত আকৌ ভৰাই দিবা ভৰাবলৈ নাপাৰিবা জাষ্ট সেইটোৱে হৈ গ'ল তাৰপিছত এইটো ইয়াৰ কালাৰটো চাবা কি হয় এইটো অৰেঞ্জৰ লগত এনেকৈ চেণ্টাৰ লগত মিলালা এইটো হোৱাইটটো ফ্ৰণ্টত ল'বা এইফালে গ'ল হৈ গ'ল আৰু ইয়াৰ কালাৰটো চাম এইটো কি হয় অৰেঞ্জ আৰু এইটো মিলি গ'ল এইফালে হ'ব এতিয়া চোৱা মিলি গ'ল ফাৰ্ষ্ট লেয়াৰটো ভালকৈ মিলাবলৈ শিকিলা ছেকেণ্ড লেয়াৰটো তোমাক ভাবিছোঁ নেক্সট পাৰ্টত দিম নেকি মানে এইটো ভিডিঅ' বহুত দীঘল হৈ গ'ল ফাৰ্ষ্ট লেয়াৰটো মিলাবলৈ শিকি লোৱা তাৰপিছত যদি ফাৰ্ষ্ট লেয়াৰটো পাম মই তেতিয়া ছেকেণ্ড লেয়াৰটো দিম হ'ব দাদা চি ইউ ইন দ্য নেক্সট ভিডিঅ'